নমস্কাৰ বন্ধু বান্ধৱীসকল, এইটো আজি আকৌ এটা ভিডিঅ' বনাবলৈ আহিলোঁ। প্ৰসংগ মিয়া মুছলমান। আৰু এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, যাতে মিয়া সম্প্ৰদায়ৰ লোকসকলে এই ভিডিঅ'টো তেওঁলোকৰ মাজলৈ যায়গৈ। এইকাৰণে প্ৰসংগ মিয়া মুছলমান বুলি কৈছোঁ। এতিয়া দেখা যায় আমিও মুছলিম মানুহ, উজনি অসমৰ মুছলমান, আমি খিলঞ্জীয়া মুছলমান। যেতিয়া আমাৰ উপাধিবিলাক একেই থাকে, আলী ৰহমান হুছেইন থাকে বা মিয়াসকলেও সেই একেই উপাধি লিখে, যেতিয়া মিয়াসকলে অপৰাধ কৰে তেতিয়া কিন্তু সমগ্ৰ মুছলমান সমাজকে কিছুমান লোকে দোষাৰোপ কৰিবলৈ চেষ্টা কৰে। মই যোৱাকালি ভিডিঅ'টোত কৈছিলোঁ অপৰাধীৰ কোনো ধৰ্ম নাই। আজিও কৈছোঁ যে অপৰাধীৰ কোনো ধৰ্ম নাই। তথাপিও এই মুহূৰ্তত মই ক'বই লাগিব, অসমৰ মাটিত আজি কোপতি যিখিনি ধৰ্ষণ কাণ্ড সংঘটিত হৈছে, যিখিনি মুছলমানৰ দ্বাৰা সংঘটিত হৈছে, ইয়াৰে গৰিষ্ঠ সংখ্যক 100% মিয়ামূলৰ মুছলমানে সংঘটিত কৰিছে। মই কৈছোঁ যে মিয়াসকল সকলো মিয়া অপৰাধী নহয়। মিয়াসকলৰ মাজতো মোতকৈও গুণী জ্ঞানী জ্যেষ্ঠ অভিজ্ঞ ব্যক্তি আছে। মিয়া মুছলমানৰ চিকিৎসক আছে, মিয়াসকলৰ অভিযন্তা আছে, মিয়াসকলৰ পৰা কোনোবা মিয়া জনগোষ্ঠীৰ পৰা কোনোবা গৈ প্ৰফেচাৰ হৈছে, ডক্টৰ হৈছে, অভিযন্তা হৈছে, বিধায়ক হৈছে, বিভিন্ন পদবীত আছে, কোনোবা সাহিত্যিক হৈছে। তেওঁলোকে অসমীয়া সমাজখনলৈ তেওঁলোকৰ অৱদান আমি অস্বীকাৰ কৰিব নোৱাৰোঁ। কিন্তু তাৰ মাজতো একাংশ দুষ্ট প্ৰকৃতিৰ নৰপিশাচৰূপী মানসিকতাৰ মিয়াই সমগ্ৰ মিয়া জাতিটোৰ আজি বদনাম আনিছে। আজি অপৰাধৰ ক্ষেত্ৰত চাওক, ড্ৰাগছৰ কেছ যেতিয়া ওলায়, প্ৰায় ড্ৰাগছৰ কেছবিলাকৰ ড্ৰাগছ পেডলাৰবিলাক যেতিয়া ধৰে, মই কোৱা নাই যে উজনি অসমতো ওলাইছে আজিকালি, তাতো আপুনি চাব মিয়া সম্প্ৰদায় দুজন এজন লোক জড়িত হৈ থাকে। আৰু ধৰ্ষণজাতীয় ঘটনাবিলাক আমি যেতিয়া দেখিবলৈ পাওঁ, তেতিয়াও প্ৰায় দেখা যায় যে আপোনাৰ যিসকল মিয়া মুছলমানৰ অধিকাংশ লোকেই ধৰ্ষণজনিত ঘটনাৰ লগত জড়িত হৈ থাকে বা এনেধৰণৰ অপৰাধ সংঘটিত কৰে। এতিয়া কথা হ'ল, কিয় বাৰে বাৰে মিয়া সম্প্ৰদায়ৰ লোকসকলে এই অপৰাধ প্ৰৱণতা, তেওঁলোকৰ মাজত কিয় এনেকুৱা ধৰণৰ অপৰাধ প্ৰৱণতা গঢ়ি উঠে? আমি চাব লাগিব, আমি ভাবিবলৈ বাধ্য হৈছোঁ যে মিয়াসকলৰ মাজত যিসকলে আচলতে বেছিকৈ অপৰাধ প্ৰৱণতা তেওঁলোকৰ মাজত গঢ় লৈ উঠে, যিসকলে ধৰ্ষণজনিত বিভিন্ন অপৰাধ সংঘটিত কৰে, সেইসকলৰ মাজত হয়তো শিক্ষাৰ অভাৱৰ বাবে হয়তো এনে ঘটনা তেওঁলোকে সংঘটিত কৰে। আজি অসম মুলুকত যিবিলাক ঘটনা সংঘটিত হৈ আছে, হয়তো তেওঁলোকে সেইবিলাক নেচায়, বাতৰি নেচায় বা বিভিন্ন শিক্ষাৰ অভাৱত হয়তো তেওঁলোকে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰে। এতিয়া কথা হ'ল, এই যিসকল অপৰাধ প্ৰৱণতা আছে, যিসকল মিয়াৰ মাজত অপৰাধ প্ৰৱণতা আছে, সেই অপৰাধ প্ৰৱণতা থকা মিয়াসকলক শুদ্ধ পথলৈ ঘূৰাই আনিব কোনে? এতিয়া সেইসকলক শুদ্ধ পথলৈ আনি শিক্ষাৰ পোহৰ দিব লাগিব, তেওঁলোকক বুজাই দিব লাগিব। ইয়াৰ দায়িত্ব কিন্তু মিয়া মুছলমানৰ যিসকল, কোনোবা মই কৈছোঁ যে চিকিৎসক আছে, কোনোবা অভিযন্তা আছে, কোনোবা প্ৰফেচৰ আছে, কোনোবা শিক্ষক আছে, কোনোবা লেখক আছে, কোনোবা সাহিত্যিক আছে, এইসকলৰ কিন্তু দায়িত্ব আছে। কাৰণ আজি এজন মিয়াই অপৰাধ কৰিব, এজন মিয়াই অপৰাধ কৰাৰ লগে লগে সমগ্ৰ মিয়া জাতিটো অপমানিত হ'ব লগা হয়। বা মই আগতে কোৱাৰ দৰে যে যিহেতু উপাধি একেই থাকে আমাৰ মুছলমান মানুহবিলাকৰ, আমিও কেতিয়াবা লাজ পাবলগীয়া হয়। আলী হুছেইন ৰহমানে যেতিয়া ৰেপ কৰিব, যেতিয়া ড্ৰাগছৰ বেপাৰ কৰিব, তেতিয়া নিশ্চিতভাৱে আমিও যেতিয়া মুছলমান বুলি কোৱা হয়, তেতিয়া আমাৰ গালৈ আঙুলি টোৱাবলৈ চেষ্টা কৰে আমাৰ এই সহোদৰ ভাইসকলে, হিন্দু ভাইসকলে। এতিয়া সেইকাৰণে কৈছোঁ, এইসকলক সৎ পথলৈ আনিবলৈ ইয়াৰ দায়িত্ব লওক যিসকল মিয়া মুছলমানৰ যিসকল শিক্ষিত সমাজ আছে, শিক্ষিত সমাজৰ প্ৰতিজন ব্যক্তিয়ে কিন্তু ইয়াৰ দায়িত্ব ল'ব লাগিব। নহ'লে চিৰদিন এনেকৈ মিয়াসকলে অপৰাধ কৰিব, তাৰ কাৰণে সকলো মুছলমান বদনামৰ ভাগি হ'ব লগা হয়। আজি মুছলমানক চাওক, উজনি অসমত দেখিছেনে কোনোবা মুছলমানে কেতিয়াবা ৰেপ কৰিছে? শুনিছেনে? নাই শুনা। আৰু আমি আশাও কৰিছোঁ আমাৰ অঞ্চলবিলাকত অন্ততঃ সেইখিনি নহয়। সেইকাৰণে কৈছোঁ যে এই যি অপৰাধ প্ৰৱণতাটো গঢ় লৈ উঠিছে, এই অপৰাধ প্ৰৱণতাটো নিৰ্মূল কৰিবৰ কাৰণে মিয়াৰ লোকৰ মাজত যিসকল শিক্ষিত লোক আছে, তেওঁলোক আগবাঢ়ি আহক, তেওঁলোকে নিজৰ সমাজখন সংশোধন কৰক। আৰু এটা কথা, এই মিয়াসকলক কৈছোঁ, যিসকল মিয়াই
ইটোৰ পিছত আল্লাই বা ভগৱানে দিয়া বুলি ভাবি পেলাই ইটোৰ পিছত সিটোকৈ সন্তান জন্ম দিয়ে, 8টা 9টা 10টা সন্তান জন্ম দিয়ে, সন্তান জন্ম দি সন্তানৰ দায়িত্ব পালন নকৰে, উপযুক্ত শিক্ষাৰে শিক্ষিত নকৰে, তাৰ ফলত তেওঁলোকৰ মাজত অপৰাধ প্ৰৱণতাটো অধিক বৃদ্ধি হয় বুলি ভাবিব পৰা স্থল আছে। এই ক্ষেত্ৰত কিন্তু জন্ম নিয়ন্ত্ৰণৰো ব্যৱস্থা কৰিব লাগে মিয়াসকলৰ মাজত। মিয়াসকলৰ মাজত আটাইতকৈ ডাঙৰ সমস্যা, সকলো মিয়াৰ কথা কোৱা নাই, যিসকল মিয়াৰ মাজত এতিয়াও শিক্ষাৰ পোহৰ পৰা নাই, যিসকলে এতিয়াও 8 9টা 10টা ল'ৰা ছোৱালী জন্ম দি আছে, সেইসকলৰ মাজত জন্ম নিয়ন্ত্ৰণৰ ব্যৱস্থাটো কৰিব লাগিব। প্ৰয়োজন সাপেক্ষে চৰকাৰে সেই অঞ্চলবিলাকত গৈ এই তেনেধৰণৰ যিসকল মানে 8টা 9টা 10টা যাৰ ল'ৰা ছোৱালী আছে তেনেকুৱা মানুহবিলাক বন্ধ্যাকৰণ কৰক। আৰু মোৰ যদি এই কথাখিনিত কিবা নক'বলগীয়া কথা ক'লোঁ, যদি কিবা বেছিকৈ ক'লোঁ বা নক'বলগীয়া কথা ক'লোঁ, তাৰ বাবে পুনৰবাৰ সকলোৰ ওচৰত ক্ষমা বিচাৰিছোঁ। মোৰ উদ্দেশ্য নহয় মিয়া জাতিক অপমান কৰাটো, মোৰ উদ্দেশ্য নহয়। মই পুনৰ কৈছোঁ, মই মিয়া জাতিক অপমান কৰাটো মোৰ উদ্দেশ্য নহয়। মই কৈছোঁ যে মিয়াসকলৰ মাজতো মোতকৈও বেছি গুণী জ্ঞানী শিক্ষিত ব্যক্তি আছে। আজি মিয়াৰ ডক্টৰ আছে, প্ৰফেচাৰ আছে, ইঞ্জিনিয়াৰ আছে, বিভিন্ন পদত চাকৰি কৰি আছে বা বিধায়কসকলো আছে। তেওঁলোকে কিন্তু নেতৃত্ব লওক, তেওঁলোক আগবাঢ়ি আহক। যিসকল অশিক্ষিত মিয়া আছে, যিসকলৰ মাজত অপৰাধ প্ৰৱণতাটো দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে, সেইখিনি মানুহক বুজাওক আৰু সেই মানুহখিনিক সৎপথলৈ অনাৰ চেষ্টা কৰক। নহ'লে আপোনালোকৰ কাৰণে, এনে কিছুমান মানুহৰ কাৰণে গোটেই মুছলমান সমাজখন লাজ পাবলগীয়া হয়। শেষত সকলো লোকে ধন্যবাদ জনাইছোঁ। যিমান পাৰে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব, যাতে এই মোৰ বক্তব্যখিনি সকলোৰ মাজলৈ যায়। আৰু যদি কিবা নক'বলগীয়া কথা ক'লোঁ ভিডিঅ'টোৰ মাজত, তাৰ কাৰণে সকলোকে ক্ষমা বিচাৰি ইমানতে মই মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম।